भारत सरकारनि प्राइम मिनिस्टार एमप्लयमेन्ट जेनेरेशन प्रग्राम बिथांखिखौ मावफुंनायनि सायाव गोबां दाहार लागिरिफोरखौ लानानै मोनसे सांग्रांथियारि मेल खुंदों। खादी एन्ड विलेज इन्डास्ट्री कमिशननि बानजायनायाव दिनै कक्राझार DICC नि मावखुलि सावरायनोब्लाङाव खुंफुंनाय बे मेलाव KBIC गुवाहाटीनिफ्राय फैनानै सानैसो टेक्निकल एक्सपार्टफोरा हाबाफारियाव बाहागो लाफैनाय गोबां सुबुंफोरनि गेजेराव प्राइम मिनिस्टार एमप्लयमेन्ट जेनेरेशन प्रग्राम बिथांखिखौ मावफुंनाय, सरकारा होनाय दाहारनि रांखौ खामानियाव बाहायनाय, रां दाहारखौ थि समाव सुख'फिननाय आरो बे बिथांखिनि मुलाम्फाखौ मोननो थाखाय फारिखान्थि आयदाफोरनि बागै फोरोंनानै होयो। हाबाफारियाव कक्राझार DICC नि CHD आरो जेनेरेल मेनेजार कानसन भागवतीआ बाहागो लानानै बे सांग्रांथि मेलनि सोमोन्दै मा फोरमायखो? PMAGP এটা স্কিম এখন আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এই তাৰ ওপৰত আমাৰ এটা এৱাৰনেছ প্ৰগ্ৰেম আমাৰ KBIC গুৱাহাটীৰ পৰা আমাক এৰেঞ্জ কৰিব দিলে। তাত আমি DIC পিনৰ পৰা আমি সহযোগ কৰি দিছোঁ। তাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ এই লোনটো ল'বলৈ আমাৰ এণ্টাৰপ্ৰেনিয়ৰখিনি বহুতে এইটো অনলাইন চিষ্টেমটো বহুতে এতিয়া নাজানে। এইখিনি অনলাইন কেনেকৈ এপ্লাই কৰিব লাগে, তাৰ কি ধৰণৰ প্ৰচেছ হ'ব, কি হ'ব, সেইকাৰণে সেই হিচাপে এই এৱাৰনেছটো পতা হৈছে। সেইটো কাৰণে আমাৰ জিলা প্ৰশাসনকো ইয়াত মতা হৈছিলে, তেওঁলোকো আহিছে আৰু বেংক মেনেজাৰ LDM আমাৰ লিড বেংক ইয়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তেখেতো আহিছে। তেওঁলোকে এতিয়া বেংকৰ পৰাও কিছুমান এতিয়া হেৰি হয়, মানে সুবিধা অসুবিধা থাকে বা বেংকিঙৰ কিছুমান নিয়ম থাকে, সেইখিনি বস্তু যাতে আমাৰ এণ্টাৰপ্ৰিনিয়ৰখিনি লোকেল সোনকালে যে বুজি পায় আগতীয়াকৈ, সেইটো কাৰণে আমাৰ এইখিনি হেৰি কৰা ইণ্টাৰেক্ট কৰিবৰ কাৰণে আমি গোটেইখনকে লগ লগোৱা হৈছে, এই নতুনখিনি যিখিনি এণ্টাৰপ্ৰিনিয়ৰ আছে। কাৰণ আমি এই স্কিমটোত এতিয়া দেখিছোঁ লাষ্ট ইয়াৰৰ পৰা অলপ অনলাইন চিষ্টেমটো অলপ চৰকাৰে অলপ বদলাই দিছিলে। তাত স্ক'ৰিং বৰ্ডৰ চিষ্টেম এটা আহি গৈছিলে। যদি 60 বা 50ৰ স্ক'ৰটো নাপায়, সেই অট'মেটিকলি সি বেংকলৈ হেৰিটো নাযায়গৈ। তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, এজ ফেক্টৰ আছে, ইনকাম কেছ আছে, সেইখিনি অট'মেটিকলি স্ক'ৰটো অনলাইনে লৈ লয়। এইটো যাতে বেংকৰো অলপ সুবিধা হয় এনালাইচিছ কৰিবলৈ আগতীয়াকৈ এই মানুহ ল'ৰাজন বা এণ্টাৰপ্ৰেনিয়ৰজনৰ তেওঁৰ হেৰিটো কেনেকুৱা, ক্ৰেডিট হেৰিটো কেনেকুৱা, তেওঁৰ বেকগ্ৰাউণ্ডটো কি, সেই হিচাপে স্ক'ৰিংটো হৈ যায়। সেইকাৰণে এই চিষ্টেমটো যিহেতু নতুন হ'ল, আগতে আছিলে ইণ্টাৰভিউ পাতে, ইণ্টাৰভিউত চিলেকশ্যন হৈছিলে, তেতিয়া বহুত বেলেগ বেলেগ কথাও ওলায়, কিছুমান মেনিপুলেশ্যনৰ কথাও ওলায় কেতিয়াবা। আৰু সেইকাৰণে এতিয়া লাষ্ট ইয়াৰৰ পৰা এইটো গোটেই স্ক'ৰ বৰ্ড ছিষ্টেম কৰিলে অনলাইন, যিটো আমিও যিটো তেওঁৰ হেৰি থাকিব কাৰণে এতিয়া ধৰক আপোনাৰ তেওঁৰ ঘৰত হেৰি কিমান আছে, মানুহ কিমান আছে, তাৰ কাৰণে ধৰক 3জন যদি থাকে স্ক'ৰ নম্বৰ ইমান হ'ব, সেইটো অট'মেটিক হেৰি। তাত মই কোনো বেছিকৈও দিব নোৱাৰোঁ, মই কমকৈও দিব নোৱাৰোঁ। এই চিষ্টেমটো কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগে, এক জেগাত কিমান দিন আছে, সেই জেগাত কি ডকুমেণ্টছ আপলোড কৰিব লাগে, সেইখিনি বহুতে আমাৰ লোকেল এণ্টাৰপ্ৰিনিয়ৰ যিখিনি আমাৰ বেছিভাগ বেকগ্ৰাউণ্ডটো এণ্টাৰপ্ৰিনিয়ৰখিনি আমাৰ মানে ৰুৰেল বেকগ্ৰাউণ্ডে ইয়াত আমাৰ কোকৰাঝাৰ। সেইকাৰণে এইখিনি যাতে মানুহখিনি ল'ৰা ছোৱালীখিনি যাতে আগতীয়াকৈ অলপ বুজি পায়, সেইটো কাৰণে এই গোটেই এৱাৰনেছ প্ৰগ্ৰেমটো আমি পাতিছোঁ। গতিকেতো আমি এইটো স্কিমটো এতিয়া এই বছৰ এই ফাইনেন্সিয়েল ইয়াৰ আমাৰ 170ৰ ওপৰত আমি বেংকত আমি পঠিয়াইছোঁৱেই। তাৰে এতিয়ালৈকে আমাৰ লেটেষ্ট আমাৰ 7টা চেংচন পাইছোঁৱেই। এতিয়া আৰু এইখিনি মানুহক আৰু যাতে এপ্লাই কৰিব পাৰে, আৰু অলপ সজাগতা হয়, মানুহ আৰু আগবাঢ়ি আহে এই সুবিধাটো, চৰকাৰৰ সুবিধাটো ল'বলৈ, সেইটো কাৰণে এইটো গোটেইখিনি হেৰি কৰা হৈছে। হয়, এইটো গোটেই এৱাৰনেছ প্ৰগ্ৰেমটো আমাৰ গুৱাহাটী খাদী ভিলেজ এণ্ড ইণ্ডাষ্ট্ৰী কমিশ্যনৰ অফিচৰ পৰা এৰেঞ্জ কৰা হৈছে। তাত আমি DIC সহযোগ কৰি দিছোঁ। গুৱাহাটীৰ পৰা আমাৰ তাত খাদী বৰ্ডৰ খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰী কমিশ্যনৰ এটা আমাৰ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, তাৰে ৰিজনেল অফিচ এটা নৰ্থ ইষ্টৰ আমাৰ গুৱাহাটীত আছে।
গুৱাহাটী ৰিজনেল অফিচৰ পৰা আমাৰ তেওঁলোকৰ টেকনিকেল এক্সপাৰ্ট আহিছে এই দুজনমান এতিয়া তেওঁলোকো বহুতখিনি কথা ইয়াত বুজাই দিব কাৰণ এই PMEGP স্কিমটো গোটেই নোডেল হেৰি হ'ল আমাৰ খাদী বৰ্ডে ওলাইছে চৰি আমাৰ খাদী এণ্ড KVICৰ লগত সহযোগ কৰি আমি DIC আৰু খাদী বৰ্ডে এই স্কিমটো এই লোনৰ স্কিমটো হেৰি কৰোঁ সেইকাৰণে অভাৰঅল গোটেইখিনি কণ্ট্ৰলিং যিটো ছাবচিডিও দিয়ে সেইটো KVICয়ে দিয়ে সেইকাৰণে তেওঁলোকে এই হেৰি কৰিব ক'লে আমি সেই হিচাপে তেওঁলোক আহিছে টেকনিকেল এক্সপাৰ্ট আৰু বেংকৰ মানুহো আহিছে ইয়াত মেনেজাৰ আহিছে তেওঁলোকে যিখিনি সা সুবিধা বা নিয়ম কানুন সেইখিনি মেইনলি বুজাই দিবলৈ ইয়াত আহিছে যাতে আমাৰ মানুহখিনি যিখিনি এপ্লিকেণ্ট হ'ব যাতে বুজি পায় গোটেই সহজে ধন্যবাদ awareness camp যেটো অন প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম যেটো মিনিষ্ট্ৰী অফ MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰু এইটো প্ৰগ্ৰামত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ নতুন নতুন এণ্টাৰপ্ৰিনিয়ৰ কেনেকৈ সৃষ্টি হ'ব পাৰে তাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি সা সুবিধা দিব কিমান ছাবচিডি আছে কেনেকৈ এইটো এপ্লাই কৰিব লাগে কেনেকৈ মাৰ্কেটিং কৰিব লাগে সব গোটেইখিনি বস্তু আমি আমাৰ যিটো বেনিফিচিয়াৰীবিলাকক যোনে প্ৰস্পেক্টিভ এণ্টাৰপ্ৰিনিয়ৰ আছে সবক আমি এইটো জনোৱাৰ কাৰণে এইটো এটা প্ৰচাৰৰ নিচিনা এৱাৰনেছ কৰাৰ কাৰণে আৰু সিহঁতক মটিভেট কৰি আছোঁ যে আপোনালোকে এই স্কিমটো এডপ্ট কৰক এইটো একচুৱেলি মটিভেট কৰাৰ কাৰণে নতুন নতুন আৰু এপ্লিকেশ্যন কেনেকৈ জেনেৰেট হ'ব পাৰে এইটো ল'লে সিহঁতে কি লাভ পাব ভাৰত চৰকাৰৰ পৰা মিনিষ্ট্ৰী অফ MSMEৰ পৰা কি সিহঁতে লাভ পাব সেইখিনি জনোৱাৰ কাৰণে এইটো মেইন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই প্ৰগ্ৰামটো এৱাৰনেছ কেম্প ইয়াতো এইটো নট অনলি ইন আছাম throughout the country. It is a national level program. এইটো অল ইণ্ডিয়া চলি আছে ইভেন আইলেণ্ড যিবিলাক আছে আমাৰ লাক্ষাদ্বীপ আন্দামান ইভেন ইন আইলেণ্ড ইউনিয়ন টেৰিটৰী সব জেগাতে চলি আছে ইউনিফৰ্মলি এই প্ৰগ্ৰামটো আমাৰ 2008ৰ পৰা শুৰু কৰিছে গভৰ্ণমেণ্টে লঞ্চ কৰিছে ইয়াৰ আগত বেলেগ স্কিম আছিলে PMRY আৰু REGP দুটা নামৰ কিন্তু সিহঁতৰ ছাকচেছটো চাই গভৰ্ণমেণ্টে কি কৰিলে 2008ত তাতে অলপ স্কিমটো মডিফাই কৰি আৰু ছাবচিডি ৰেটটো অলপ বঢ়াই দি এই নতুন স্কিমটো লঞ্চ কৰিলে তাৰ পিছৰ পৰা আমি ভাল এইটো ইমান ছাকচেছ হৈছে প্ৰগ্ৰামটো নেশ্যনেল লেভেলটো বিৰাট ছাকচেছ নেশ্যনেল লেভেলত আমি যিখিনি গভৰ্ণমেণ্টৰ পৰা টাৰ্গেট পাই থাকোঁ তাতকৈ আমি বেছি এচিভ কৰি আছোঁ কিন্তু আমাৰ এই প্ৰগ্ৰামটো আমাৰ অসমত ইমানটা মানে কি যিটো আমাৰ টাৰ্গেট এচিভ হ'ব লাগে সেইটো হোৱা নাই এইটো অন এন এভাৰেজ আমাৰ অসমত এইটো 50%ৰে থাকে মানে 50% আমি যিটো মাৰ্জিন মানি গভৰ্ণমেণ্ট দিয়ে ছাবচিডি দি আছে সেইটো আমি ইউজ কৰিব পৰা নাই সেই টকাখিনি আমাৰ আনইউটিলাইজ থাকি যায় কাজে সেইটো আমাৰ এটা ডাঙৰ চিন্তা যে আমি সেইকাৰণে এই উদ্যমীসকলক কেনেকৈ মানুহ অনুপ্ৰাণিত কৰিব পাৰি মটিভেট কৰিব পাৰোঁ সেইকাৰণে আমি বিভিন্ন সময়ত আমি পেপাৰৰ জৰিয়তে নিউজ পেপাৰৰ জৰিয়তে আৰু এই মিটিং কৰি এই এৱাৰনেছ কেম্প কৰি আমি এইখিনি প্ৰচাৰ চলাই আছোঁ যাতে আমাৰ বেছিকৈ বেছি এণ্টাৰপ্ৰেনিয়ৰ ৰেডি হয় আৰু এপ্লিকেশ্যন জেনেৰেট হয় কোৱালিটি এপ্লিকেশ্যন থ্যাংক ইউ স্যার